মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মনমুৰি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ ক্লাছ 3 অনুশীলনী 7 কখিনি কৰি দিছোঁ, চাবা। এবাৰ সহজ কি কৈছে? 1 নম্বৰ যোগ কৰা, যোগ কৰি দিয়া 298.00 টকা যোগ 31 টকা যোগ কৰা। 0 যোগ কৰিলে 0 হ'ব, 0 হ'ব। দশমিকৰ চিধা দশমিক দিয়া। 8 আৰু 1 কিমান? 9 9 আৰু 3 কিমান? 9 10 11 12 12 2 হাতেল 1 1 আৰু 2 কিমান? 329 টকা লিখা। এইটো কৰা। 6 নম্বৰ 0 আৰু 5 5 5 আৰু 2 কিমান? 7। দশমিকৰ তলত দশমিক দিয়া। 1 আৰু 9 কিমান? 10 10 0 হাতে 1 1 আৰু 0 1 আৰু 3 কিমান? 4 4 কিমান কি টকা। গ নম্বৰ চোৱা কি কৈছে? 347.25 টকা, 410 টকা, 31.05 টকা, 7.50 টকা। যোগ কৰি দিয়া। টকাটো লিখি লোৱা। 5 আৰু 5 কিমান? 10 10 0 হাতে হ'ল 1 1 আৰু 2 3 3 3 3 আৰু 5 কিমান? 8। দশমিকৰ তলত দশমিক দিয়া। 7 আৰু 1 কিমান? 8 8 আৰু 7 15 15 5 হাতে থাকিল কিমান? 1 1 আৰু 4 5 5 আৰু 1 6 6 আৰু 3 কিমান? 9 3 আৰু 4 7। এইটো যোগ কৰি দিয়া। টকা এইকেইটা টকা লিখি লোৱা। 0 মানে একো নহয়। 5 5 আৰু 5 5 আৰু 5 কিমান? 10 10 5 15 15 কিমান? 5 হাত থাকিল 1 1 আৰু হাতে 8 9 10 11 12 12 2 হাতত থাকিল কিমান? 1 দশমিক দিয়া। 1 আৰু হাতে কিমান? 8 8 আৰু 9 কিমান? 17 17 18 19 20 21 21 1 থাকিল কিমান? 2 2 2 আৰু 4 কিমান? 6 3 আৰু 4 7 1 হৈ গ'ল। ভুল নকৰিবা। নেক্সট চোৱা কি কৈছো? গ নম্বৰ যোগ কৰিব দিছে। 350 টকা 48 টকা 95 পইচা আৰু 38 টকা 45 পইচা। এনেকৈ লিখিবা, যোগ কৰিবা। 350.00 টকা দিবা। তলত এইটো লিখিবা ধুনীয়াকৈ। দশমিকৰ তলত দশমিক দিবা আৰু সংখ্যাবিলাক কি একেবাৰে চোদাচুদি লিখিবা। যোগ কৰি দিয়া। 5 আৰু 5 কিমান? 10 10 0 হাতে থাকিল 1 1 আৰু 9 10 10 4 কিমান? 14 14 4 হাতত থাকিল কিমান? 1 1 আৰু 8 কিমান? 9 9 আৰু 8 কিমান? 17 17 7 থাকিল কিমান? 1 1 আৰু 5 6 6 আৰু 4 কি? 10 10 3 13 13 3 হাতত থাকিল 1 1 আৰু 3 4। তোমাৰ চোৱা প্ৰথম নম্বৰ 485 টকা 80 টকা 142 টকা। এইটো কি কৰিবা? তোমালোকে নিজে নিজে কৰিবা, ঘৰত কৰিবা। মই বিয়োগখিনি কৰি দিছোঁ। চোৱা বিয়োগখিনি কি কৈছে নেকি? 500 টকাৰ পৰা এইখিনি বিয়োগ কৰা। খ নম্বৰ 1825 টকাৰ পৰা 398 বিয়োগ কৰা। গ নম্বৰ 403 টকা 75 পইচাৰ পৰা এইখিনি বিয়োগ কৰা। ইয়াৰ পৰা এইখিনি বিয়োগ কৰা। মই কৰি দিছোঁ, চাবা। লিখা
বিয়োগ কৰা, তেনেহ'লে টকাটো লিখি লোৱা। 0ৰ পৰা 0 গ'লে 0, 0ৰ পৰা 0 গ'লে 0, দশমিকটো দি লোৱা। চাবা এইটো লক্ষ্য কৰিবা, দেখা 0ৰ পৰা 7 যায় নেকি বোলে নাযায়, তেনেহ'লে কি কৰিবা, ইয়াতো ধৰ ধাৰ কৰিব নোৱাৰা, তেনেহ'লে এই 5ৰ পৰা ইয়াতে মনে মনে 1 ধাৰ কৰা। চোৱা দেই, 5ৰ পৰা যেতিয়া ইয়াতে 1 ধাৰ কৰিব কিমান হ'ল 10, এই 10ৰ পৰা ইয়াতে 1 ধাৰ কৰিলে কিমান হ'ব 10 হ'ব, তেনেহ'লে ইয়াত কিমান থাকিল 9 থাকিল, তেনেহ'লে 10ৰ পৰা 7 গ'লে কিমান 3, ইয়াত কিমান আছে তেনেহ'লে 9 আছে, 9ৰ পৰা 5 গ'লে কিমান 4, আৰু ইয়াৰ পৰাতো 1 লৈছিলোঁ, থাকিল 4, 4ৰ পৰা 2 গ'লে 2। এইটো চোৱা, টকাটো লিখি লোৱা, 0ৰ পৰা 0 গ'লে 0, 0, দশমিক দশমিক, চোৱা 5ৰ পৰা 8 যায় নেকি বোলে নাযায়, কি কৰা তেনেহ'লে ইয়াৰ পৰা 1 ধাৰ কৰা, তেনেহ'লে কিমান 15, 15ৰ পৰা 8 গ'লে কিমান 7 থাকিব, ইয়াত থাকিল কিমান 1, 11, 11ৰ পৰা 9 গ'লে কিমান 2, ইয়াত থাকিল কিমান 7, 7ৰ পৰা 3 গ'লে 4, ইয়াত থাকিল কিমান 1, এই দুটা যোগ কৰিলে এইটো পাবা, ঠিক আছে। 15, 15ৰ পৰা 8 গ'লে 7, ইয়াত থাকিল 1, 1ৰ পৰা 9 নাযায়, ইয়াৰ পৰা 1 ধাৰ কৰা 11, 11ৰ পৰা 9 গ'লে 2, ইয়াত থাকিল কিমান 7, 7ৰ পৰা 3 গ'লে 4, 1। নেক্সট তোমালোকে ঘ আৰু বৰ ঘ কি কৰিবা নিজে নিজে কৰিবা। চোৱা কি কৈছে অংক নম্বৰ 398.75 টকাৰ পৰা 86.10 টকা কি কৰা বিয়োগ কৰা, তেনেহ'লে এনেকৈ লিখিবা, ওপৰত এইটো লিখি লোৱা, তলত এইটো কি লিখি লোৱা, বিয়োগ কৰি দিয়া ধুনীয়াকৈ, টকাটো লিখি লোৱা, 5ৰ পৰা 0 গ'লে কি 5, 7ৰ পৰা 1 গ'লে কিমান 6, দশমিক দিয়া, 8ৰ পৰা 6 গ'লে কিমান 2, 9ৰ পৰা 8 গ'লে কিমান 1, আৰু 3ৰ পৰা একো নাই 312। নেক্সট মই কৰি দিছোঁ, চাবা চোৱা কি কৈছে, প্ৰথম এইটো তোমালোকে কি হোমৱৰ্ক কৰিবা, কি কৈছে 3 নম্বৰ, তুমি ফুৰিবলৈ গৈ বাছৰ ভাড়া দিলা 15 টকা, আইচক্ৰীম খালা 10 টকা, কলম কিনিলা 13 টকা 50 পইচা, মুঠতে কিমান খৰচ হ'ল, মই লিখি দিছোঁ, এনেকৈ লিখিবা। চোৱা তুমি 3 নম্বৰ কি বাছৰ খৰচ, এনেকৈ লিখিবা, বাছৰ খৰচ কিমান কৰিলা, বাছৰ খৰচ সমান সমান 15 টকা, 15 টকা। নেক্সট আইচক্ৰীমত খৰচ, আইচক্ৰীমত খৰচ কিমান হ'ল, আইচক্ৰীমত খৰচ হ'ল কি 10 টকা, দশমিকৰ তলত কি দশমিক লিখা, আৰু কিহত খৰচ কৰিলা, কলমত খৰচ, কলমত খৰচ কিমান কৰিলা 13 টকা 50 পইচা, লিখোতে কি লিখিম আমি টকাই লিখিম, তোমালোকে জানা দশমিকৰ বাওঁফালেখিনি কি টকা, এইখিনি কি পইচা, কিন্তু আমি লিখোতে আমি কি টকাই লিখিম, কৈছে কি মুঠতে কিমান খৰচ হ'ল, গতিকে কি লিখিবা যোগ কৰি দিয়া, কি মুঠ খৰচ কি হ'ল, কি হ'ব যোগ হ'ব, মুঠ খৰচ, বাছত খৰচ ইমান, আইচক্ৰীমত খৰচ ইমান, কলমত খৰচ ইমান, তেনেহ'লে মুঠ খৰচ কিমান হ'ব যোগ কৰি দিয়া, টকাৰ তলত টকা লিখা যোগ কৰা, 0 0 0 0 হ'ব,
শূন্য শূন্যৰ পাছে যোগ কৰিলে কিমান হ'ব? 5 হ'ব। দশমিক দিয়া 5 0 আৰু 3 কিমান হ'ব? 8 হ'ব। 1 1 আৰু 1 কিমান হ'ব? 3 হ'ব। তেনেহ'লে আমাৰ ইমান টকা কি হ'ল? খৰচ হ'ল। 4 নম্বৰ চোৱা কি কৈছে? চোৱা 4 নম্বৰ। ৰমেনে জানুৱাৰী মাহত 785 টকা, ফেব্ৰুৱাৰী মাহত 1275 টকা 50 পইচা, মাৰ্চ মাহত 80.75 টকা জমা কৰিলে। তিনিওটা মাহত ৰমেনৰ মুঠ কিমান জমা হ'ল? তেনে কি কৰিব লাগিব? এই তিনিটা কি কৰিব লাগিব? আমি যোগ কৰিব লাগিব। মই লিখিছোঁ চপা কি জানুৱাৰী মাহত জমা। চোৱা জানুৱাৰী মাহত জমা কিমান? 785 টকা। ফেব্ৰুৱাৰী মাহত জমা 1275 টকা 25 পইচা। লিখোতে কি লিখিম? আমি টকাই লিখিম। মাৰ্চ মাহত জমা 80 টকা 75 পইচা। গতিকে তিনিও মাহত মুঠ জমা যোগ কৰি দিয়া। টকাটো টকা লিখিবা আৰু কি দশমিকৰ ঠিক তলতে লিখি দিবা, দশমিক দি ল'বা। চোৱা 5 আৰু 5 কিমান? 10, 10ৰ 0 হাতে 1, 1 আৰু 2 কিমান? 3, 0 0 থাকিল। 3 আৰু 7 কিমান? 10, 10ৰ 0 হাত থাকিল কিমান? 1। 5 আৰু 5 10, 10 আৰু 0 10, 10 আর 1 11, 11র 1 হাতত থাকিল কিমান? 1। 1 আর 8 কিমান? 9, 9 আর হাতে 16, 16 আৰু 8 কিমান? 24, 24র 4 হাতে থাকিল কিমান? 2, 2 আৰু হাতে কিমান? হাত 8 9 10 11, 11র 1 হাতে থাকিল 1, 1 আৰু এই 1 2। তেনেহ'লে কিমান হ'ল? তিনিও মাহত মুঠ জমা কি 2141 টকা। নিশ্চয় বুজিলা? চোৱা 5 নম্বৰ কৰি দিছোঁ মই। কি কৈছে? 5 নম্বৰটো কি কৈছে? হাজৰিকাৰ মাহিলী দৰমহা 7,850.85 টকা। তাৰমানে কি হাজৰিকা নামৰ এজন মানুহ আছিল, তেওঁ মাহত কিমান টকা দৰমহা পায়? 7,850 টকা 85 পইচা। আৰু বৰুৱাৰ মাহিলী দৰমহা, আৰু বৰুৱা নামৰ কেইজন মানুহ আছিল, তেখেত কিমান দৰমহা পায়? 7,390 টকা 40 পইচা। তেনেহ'লে হাজৰিকা দৰমহা কিমান পায়? 7,850 আৰু বৰুৱা পায় কিমান? বোলে 7,390। কাৰ দৰমহা বেছি? কাৰ দৰমহা বেছি? হাজৰিকা। হাজৰিকা পায় 7,850 আৰু বৰুৱা পায় কি? 7,390। আৰু কিমান বেছি? কিমান বেছি হ'ব? তেনেহ'লে কি হ'ব? ইয়াৰ পৰা এইটো কি বিয়োগ কৰিলে হৈ যাব। চোৱা মই কেনেকৈ কৰি দিছোঁ, চাই ল'বা। চোৱা হাজৰিকাৰ দৰমহা কিমান? 7,850 টকা 85 পইচা। বৰুৱাৰ দৰমহা 7,390 টকা 40 পইচা। কৈছে কি যে কাৰ দৰমহা বেছি? তেনেহ'লে কাৰ দৰমহা বেছি হ'ব? কাৰ বেছি হ'ব কোৱা? হাজৰিকাৰ দৰমহা কি হ'ব? বেছি হ'ব। তেনেহ'লে কি লিখিবা? এতেকে কি হাজৰিকাৰ দৰমহা কি? দৰমহা বেছি। বেছি। হাজৰিকাৰ দৰমহা কি? বেছি। আৰু কৈছে কি? আৰু কিমান বেছি? আৰু বেছি পায়, লিখিবা কি বেছি দৰমহাৰ বেছি দৰমহাৰ কি পৰিমাণ? বেছি দৰমহাৰ পৰিমাণ কি কৰিবা? বিয়োগ কৰি দিয়া। কোনটো বিয়োগ কৰি দিয়া?
এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া। কেনেকৈ বিয়োগ কৰিবা? PTO মই এইটো 4টাত লিখি দিছোঁ, চোৱা। কিমান বেছি পায়? নহ'লে 7,850.85 বিয়োগ 7,390.40 ব্ৰেকেটে কি ইমান কি টকা। এইখিনি বস্তু তোমালোকে ইয়াতে লিখিবা। এইখিনি বস্তু তোমালোকে ক'ত লিখিবা? ইয়াতে লিখিবা। তো বিয়োগ কৰি দিয়া। সমান সমান। তুমি পথালিও বিয়োগ কৰিব পাৰা, নাইবা তুমি দীঘলে পাতিও বিয়োগ কৰিব পাৰা। চোৱা, মই দীঘলে কৰিছোঁ। চোৱা, 7,850.85 মাইনাছ কিমান? 7,390.40। 5ৰ পৰা 0 গ'লে কি? 5। 8ৰ পৰা 4 গ'লে কিমান? 4। 0ৰ পৰা 0 গ'লে কি? 0। 5ৰ পৰা 9 নাযায়, ইয়াৰ পৰা 1 ধাৰ কৰা কিমান? 15। 15ৰ পৰা 9 গ'লে কিমান? 9, 10, 11, 12, 13, 14, 15 কিমান? 6 থাকিল। 6 ইয়াতে কিমান আছে? এতিয়া 7 আছে। 7ৰ পৰা 3 গ'লে কিমান? 4। 7ৰ পৰা 7 গ'লে 0। তেনেহ'লে কিমান টকা বেছি পায়? তোমাৰ 460 টকা কি 45 কিমান পইচা টকা লিখিবা নেকি? আমাৰ হাজৰিকা বেছি পায় কিমান? 460 টকা 45 পইচা কি পায়? বেছি পায়। এতিয়া চোৱা, নেক্সট কি কৈছে? 6 নম্বৰটো লাষ্ট কি কৈছে? ৰীতাই দেউতাকৰ লগত ফলৰ দোকানলৈ গৈ আপেল কিনিলে 90 টকা 50 পইচা, নাচপতি কিনিলে 35 টকাৰ, কমলা কিনিলে 40 টকা 75 পইচা। আচ্ছা, এইখিনি কি কৰিলে? এইখিনি কি বজাৰ কৰিলে। আচ্ছা, দেউতাকে দোকানীক 100 টকীয়া নোট এখন আৰু 50 টকীয়া নোট 2খন দিলে। দোকানীয়ে দেউতাকক কিমান টকা ঘূৰাই দিব লাগিব? চোৱাচোন, এক কাম কৰিবা। কি কৰিবা? যিখিনি ৰীতাৰ দেউতাক কি যিখিনি খৰচ কৰিলে, যিখিনি বজাৰ কৰিলে, সেইখিনি আগতে কি কৰিবা? সেইখিনি আগতে কি কৰিবা? তুমি যোগ কৰি ল'বা। এইখিনি যোগ কৰাৰ পিছত দেউতাকে কিমান দিলে? বোলে 100 টকীয়া নোট কেইখন দিলে? এখন দিলে মানে কি 100 টকা, আৰু 50 টকীয়া নোট 2খন মানে কি 50 টকাৰ নোট 2টা হ'লে কিমান হ'ব? 100 টকা হ'ব। তেনেহ'লে টোটেল কিমান টকা ঘূৰাই দিলে দোকানীক? বোলে 200 টকা দিলে। তেনেহ'লে 200 টকা দিলে, এতিয়া দোকানীয়ে কিমান ঘূৰাই দিব? কি কৰিবা? আগতে ৰীতাৰ দেউতাকৰ কিমান বস্তুৰ বয় বস্তু কিনিলে সেইখিনি যোগ কৰা। যোগ কৰাৰ পিছত সেইখিনি টকা কি দোকানীয়ে ৰাখিব, আৰু ৰীতাৰ দেউতাক কিমান টকা দিলে দোকানীক? বোলে 200 টকা দিলে। মই ধুনীয়াকৈ লিখি দিছোঁ, চাই ল'বা এনেকে। চোৱা, আপেল কিনিলে কিমান টকাৰ? তোমাৰ আপেল কিনিলে 90 টকা 50 পইচা, নাচপতি কিনিলে 35 টকা, কমলা কিনিলে 40 টকা 75 পইচা। এইখিনি টকা কি? এইখিনি তোমাৰ বজাৰ কৰিলে। এতিয়া মুঠ দাম মানে কি? এইখিনি বস্তুৰ কি দামটো আগতে তুমি উলিয়াই লোৱা। এইখিনি কি? এইখিনি কাক দিব লাগিব? এইখিনি দাম কাক দিব লাগিব? দোকানীক দিব লাগিব। এইখিনি কোনে হিচাপ কৰিব? দোকানীয়ে কি কৰিব? হিচাপ কৰিব। চোৱা, 5 আৰু 7 কিমান? 12। 12ৰ 2 হাতে কিমান? 1 1 1 আর 5 কিমান? 6 9 আর 3 কিমান? 9 10 11 12 12 আৰু 4 কিমান? 12 13 14 15 16। চোৱা,
ইমান টকা। তেনেহ'লে কি তোমাৰ মুঠ দাম কিমান হ'ল? আপেল, নাচপতি আৰু কমলা মিলি তোমাৰ কিমান দাম হ'ল? 166 টকা 25 পইচা দাম হ'ল। এতিয়া কি কৈছে যে কি দেউতাকে দোকানীক 100 টকীয়া নোট এখন আৰু 50 টকীয়া নোট দুখন দিলে। এতিয়া কি চাওঁ, তোমাৰ দেউতাকে কিমান টকা দিলে সেইখিনি আমি আগতে লিখি লওঁ। দেউতাকে দোকানীক কি দিলে? কিমান? বোলে 100 টকীয়া নোট কেইখন? এখন যোগ 50 টকীয়া নোট কেইখন? 50 টকীয়া নোট কেইখন? দুইখন। ইমান কি টকা? কিমান হ'ল চোৱাচোন। 100 টকীয়া নোট এখন মানে কি 100 টকা, যোগ 50 টকীয়া নোট কেইখন? দুইখন মানে কি 100 টকা। কিমান হ'ল? কিমান টকা দিলে? বোলে 200 টকা দিলে। 200 টকা কাক দিলে? 200 টকা কি দোকানীক দিলে। এতিয়া কি কৈছে কি দোকানীয়ে দেউতাকক কিমান টকা ঘূৰাই দিব? লাষ্ট চোৱা কৈছে কি দোকানীয়ে দেউতাকক কিমান টকা ঘূৰাই দিব লাগিব। তেনেহ'লে এইখিনি হ'ল বস্তুৰ দাম। এইখিনি 200 টকা কোনে দিলে? বোলে দেউতাকে দিলে। এতেকে লিখিবা, এতেকে দোকানীয়ে লিখিবা, দোকানীয়ে ডাইরেক্ট ঘুরাই দিব লিখা, দোকানীয়ে কি ঘূৰাই কি ঘূৰাই দিব। কিমান ঘূৰাই দিব? 200ৰ পৰা এইটো বিয়োগ কৰি দিয়া। কি বোলে 200 এনেকে দিয়া, 200 টকা বিয়োগ কি 166 টকা কি 25 পইচা। চোৱা ইয়াত অলপ পাজলিং আছে, চোৱা ভুল নকৰিবা। তোমালোকে জানা কি দশমিকৰ এইফালে বিলাক কি? দশমিকৰ এইফালে বিলাক কি? তোমাৰ পইচা। এইফালে বিলাক কি? পইচা। আৰু এইফালে বিলাক কি? টকা। তুমি সদায় মনত ৰাখিবা যে পইচাৰ পৰাহে কি আমি পইচা বাদ দিব পাৰো। পইচাৰ পৰা কিন্তু আমি কি টকা বাদ দিব নোৱাৰো। তেনেহ'লে চোৱা 00 পইচা 25 পইচা, তেনেহ'লে কি বাদ দিয়া যাব নেকি? নাযায়। তেনেহ'লে কি কৰিবা তুমি এই 200 টকাৰ পৰা চাবা দেই, 200 টকাৰ পৰা কি কৰিবা? 200 টকাৰ পৰা ইয়াতে মনে মনে কি 1 টকা ধাৰ কৰা। 200 টকাৰ পৰা ইয়াতে কি 1 টকা ধাৰ কৰা। তেনেহ'লে যেতিয়া 1 টকা দশমিকৰ এইফালে ল'বা, 1 টকাত কেই পইচা? বলে 1 টকাত কেই পইচা? বলে 1 টকাত কি 100 পইচা। বুজিলা? দশমিকৰ এইফালে বিলাক কি টকা, এইফালে বিলাক কি পইচা। তেনেহ'লে তুমি 200 টকাৰ পৰা 1 টকা এইফালে ধাৰ কৰিলা। তেনেহ'লে আমি যেহেতু জানো 1 টকা মানে কি 100 পইচা। 100 পইচাৰ পৰা যদি 25 পইচা বাদ দিয়া কিমান হ'ব? 100 পইচাৰ পৰা যদি 25 পইচা বাদ দিয়া কি হ'ব? নিশ্চয় 75 পইচা হ'ব। এতে কি হ'ব? 75 কি টকা লিখিবা। দশমিক দিলা। তেনেহ'লে ইয়াতে কিমান আছে এতিয়া? 200 টকাৰ পৰা যদি তুমি 1 টকা ধাৰলৈ লোৱা, ইয়াত কিমান হ'ব? 199 টকা আছে। চোৱা 100 কিমান আছে? 199 টকা এইফালে আছে। তেনেহ'লে 199ৰ পৰা তুমি কিমান বাদ দিব লাগিব? 166 টকা বাদ দিব লাগিব। বাদ দিয়া 100 কিমান 66 টকা। তেনেহ'লে 9ৰ পৰা 6 গ'লে কিমান? 3, 9ৰ পৰা 6 গ'লে কিমান? 3, 1ৰ পৰা 1 গ'লে কি 0। তেনেহ'লে দোকানী কিমান দিব? দোকানীয়ে কি বোলে কি 33 টকা 75 পইচা কি ঘূৰাই দিব। নিশ্চয় বুজিলা? মনত ৰাখিবা সদায় যে কি এইখিনি দশমিকৰ ইফালে কি তোমাৰ পইচা। গতিকে যেহেতু ইয়াতে পইচাৰ পৰা পইচা বাদ দিব লাগে,
যেহেতু ইয়াতে শূন্য শূন্য পইচা আছে, শূন্য শূন্য পইচাৰ পৰা কি আমি 25 পইচা কি বাদ দিব নোৱাৰোঁ। সেইকাৰণে কি কৰিলোঁ, এই যে এইফালে দশমিকৰ এইফালে কি আছে, এইখিনি কি টকাৰ পৰিমাণ, 200 টকাৰ পৰা 1 টকা এইফালে ধাৰ কৰিলোঁ। তোমালোকে জানা টকাৰ পৰাতো পইচা বাদ দিব নোৱাৰিম, তেনেহ'লে কি, যেহেতু 1 টকা আমি ধাৰ কৰিলোঁ কোনফালে, দশমিকৰ সোঁফালে, তেনে 1 টকাত কিমান পইচা, বোলে 1 টকাত 100 পইচা, তেনেহ'লে ইয়াতে কিমান হ'ল, ইয়াতে তোমাৰ কি হ'ল, ইয়াতে 100 পইচা হ'ল। তেনে 100 পইচাৰ পৰা যদি 75 বাদ দিওঁ কিমান হ'ব, 100ৰ পৰা যদি আমি 25 পইচা বাদ দিওঁ কিমান হ'ব, 75 পইচা হ'ব। চোৱাচোন, এই 10, ইয়াৰ পৰা 10 ল'লা, 10ৰ পৰা যদি তুমি 1 ধাৰ কৰা কিমান হ'ব, 10, 10ৰ পৰা 5 গ'লে 5, ইয়াতে কিমান 9, 9ৰ পৰা 2 গ'লে 7। গতিকে এইখিনি আশা কৰোঁ বুজিলা। চ' মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, ফ'ল' কৰিবা, শ্বেয়াৰ কৰিবা। নেক্সট চেপ্টাৰ তোমালোকক মই যোগ মাৰ্ক আগবঢ়াম। ধন্যবাদ।